Hello friends, welcome to my YouTube channel. আজি মই এটা বিশেষ কাৰণত এই ভিডিঅ'টো বনাবলৈ লৈছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো দবাই দিব। আপোনালোকে হয়তো থাম্বনেইলটো দেখি গম পাইছে মই আজি এটা বেমাৰৰ ওপৰত কথা পাতিব লৈছোঁ যিটো কুকুৰৰ হয়। কেনিন পাৰ্ভো ভাইৰাছটো এটা কুকুৰৰ বহুত সিৰিয়াছ বেমাৰ হয়। আজি মই আপোনালোকক ক'বলৈ লৈছোঁ তাৰ চিমটমসমূহ কি, হি কেনেকৈ স্প্ৰেড হয় আৰু তাৰ ট্ৰিটমেণ্ট কি আছে। কেনিন পাৰ্ভো ভাইৰাছৰ বিষয়ে হয়তো বহুত ফ্ৰেণ্ডছে জানে বা বহুতে নাজানিবও পাৰে। মই ভাবিলোঁ যিসকল ফ্ৰেণ্ডছে এই ভাইৰাছটোৰ বিষয়ে নাজানে তেওঁলোকৰ বাবে এটা ভিডিঅ' বনোৱাটো ভাল হ'ব, কিয়নো আমি আমাৰ কুকুৰটো এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লত তাক হেৰুৱাব লগা হ'ল। চ' ফ্ৰেণ্ডছ, মই এতিয়া ক'বলৈ লৈছোঁ কেনিন পাৰ্ভো ভাইৰাছৰ চিমটমসমূহ কি হয়। কেনিন পাৰ্ভো ভাইৰাছত আক্ৰান্ত হোৱাৰ কুকুৰটো চিমটমছ হয় সি কঁপি থাকিব, তাৰ বডি টেম্পাৰেচাৰ একদম ল' হৈ যাব অৰ হাই ফিভাৰ হ'ব, সি সম্পূৰ্ণৰূপে খোৱা বোৱা এৰি দিব, লুজ মোশ্যন হ'ব, বমি হ'ব। আৰু সি যে লুজ মোশ্যন কৰে সেইটো সম্পূৰ্ণ ব্লাডৰে হয়, সি যিমান বাৰ কৰিব সিমান বাৰ অকল ব্লাড যাব। আৰু বমিটো প্ৰথম অৱস্থাত একদম বগা হয় গাখীৰৰ নিচিনা, তাৰ পাছত লাহে লাহে সি পানীৰ দৰে হৈ যায়। আৰু বমি কৰিব লওঁতে কুকুৰটোৱে ইমান বেছি কষ্ট পায় যিটো আপুনি চাই থাকিব নোৱাৰিব। কেনিন পাৰ্ভো ভাইৰাছ কেনেকৈ স্প্ৰেড হয় সেইটো এতিয়া মই ক'বলৈ লৈছোঁ। কেনিন পাৰ্ভো ভাইৰাছ স্প্ৰেড হয় ডগ টু ডগ, ডগ মাউথ টু মাউথ বা আপোনাৰ হাতৰ দ্বাৰাও সি আক্ৰান্ত হ'ব পাৰে। আপোনাৰ হাতৰ দ্বাৰা সি কেনেকৈ আক্ৰান্ত হ'ব সেইটো ক'বলৈ লৈছোঁ। ধৰি লওক আপুনি কাৰোবাৰ কুকুৰ এটা মৰম কৰিছিল যিটো অলৰেডি কেনিন পাৰ্ভো ভাইৰাছত আক্ৰান্ত হৈ আছিল আৰু আপুনি সেই কথা গম নাপায়, আৰু তেনেকৈ আহি আপুনি হাত দুখন নোধোৱাকৈ যদি আপোনাৰ নিজৰ কুকুৰটোক চুই দিয়েহি আপোনাৰ হাতত লাগি অহা বীজাণুটোৰ দ্বাৰা আপোনাৰ কুকুৰটো আক্ৰান্ত হ'ব পাৰে কেনিন পাৰ্ভো ভাইৰাছত। আপুনি ফুৰাব উলিয়াই লৈ যাওঁতে কুকুৰটো এনেকুৱা এটা ঠাইত মুখ দিছিল য'ত কেনিন পাৰ্ভো ভাইৰাছ অলৰেডি আছিল। জানিব পৰা মতে মাটিত কেনিন পাৰ্ভো ভাইৰাছ বহু সময় ধৰি থাকে। ধৰি লওক আক্ৰান্ত হৈ থকা এটা কুকুৰে তাত শৌচ পাচাব কৰি থৈ গৈছিল, আপোনাৰ কুকুৰটোৱে তাত মুখ দিলে, সেই তেনেকৈ আপোনাৰ কুকুৰটো এই ভাইৰাছটোত আক্ৰান্ত হ'ব পাৰে। গতিকে আপোনালোকৰ কুকুৰটোক ফুৰাবলৈ নিওঁতে বা আনৰ কুকুৰ মৰম কৰি আহি হাত নোধোৱাকৈ আপোনাৰ কুকুৰটোক মৰম নকৰিব, সাৱধান হওক। কেনিন পাৰ্ভো ভাইৰাছৰ ট্ৰিটমেণ্টৰ বিষয়ে ক'বলৈ গ'লে কেনিন পাৰ্ভো ভাইৰাছৰ কোনো ধৰণৰ ট্ৰিটমেণ্টেই নাই। তাৰ ভেকচিনেশ্যন আছে কিন্তু ট্ৰিটমেণ্ট নাই। কেনিন পাৰ্ভো ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত আপোনাৰ কুকুৰটোক বচাবলৈ বহুত দিগদাৰ হৈ যাব। কেনিন পাৰ্ভো ভাইৰাছত আক্ৰান্ত হোৱাৰ পাছত আপোনাৰ কুকুৰটো 48 to 72 আৱাৰ্ছে ছাৰ্ভাইভ কৰিব পাৰিব। 48 to 72 আৱাৰ্ছৰ ভিতৰত আপোনাৰ কুকুৰটো মৃত্যু হ'ব। গতিকে প্ৰপাৰ ভেকচিনেশ্যন কৰাওক আপোনালোকৰ কুকুৰটোৰ, সাৱধান হওক। আৰু কেনিন পাৰ্ভো ভাইৰাছটো সাধাৰণতে ঠাণ্ডা দিনতহে দেখা দিয়ে। লগতে আৰু এটা কথা, এনেকুৱা নহয় যে কেনিন পাৰ্ভো ভাইৰাছ অকল ব্ৰিড বা ষ্ট্ৰীট ডগ বা নন ব্ৰিড, মিক্স ব্ৰিড এনেকুৱাহে হয়, নহয়। কেনিন পাৰ্ভো ভাইৰাছ প্ৰত্যেকটো কুকুৰৰে হ'ব পাৰে, চাহে সি ষ্ট্ৰীট ডগ হওক ব্ৰিড ডগ হওক, তাৰ কোনো কথা নাই, সি আক্ৰান্ত হ'ব পাৰে। গতিকে আপোনাৰ ওচৰত যদি লোকেল ডগছ আছে, ব্ৰিড ডগ নাই, ভেকচিনেশ্যন নকৰাওঁ এইটো নহয়, আপুনি ভেকচিনেশ্যন কৰাওকেই। কিয়নো যদি আপুনি ভেকচিনেশ্যন নকৰায় আৰু কেনেবাকৈ যদি আপোনাৰ কুকুৰটো কেনিন পাৰ্ভো ভাইৰাছত আক্ৰান্ত হ'বলৈ হয় তাক আপুনি বচাব নোৱাৰিব। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো ইমানেই। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।